আজি ভিডিওটো হৈছে আপুনি থাম্বনেইলখন দেখি গম পাইছে যে কেনেকৈ 3 লাখ টকা ঘটিব পাৰি মাত্ৰ ইউটিউবৰ পৰা। ইউটিউব চেনেল খুলি মানুহে পইচা ইনকাম কৰিব পাৰে, সেইটো সঁচা হয়, কিন্তু এইটো ইমান সহজ কাম নহয় আৰু ইমান টান কামো নহয়। মই আজি কম কেনেকৈ ইউটিউবৰ পৰা পইচা পাব পাৰি। আজি সকলো ট্ৰিক্স কম মাত্ৰ 5-6 মিনিটৰ ভিডিঅ'ৰ জৰিয়তে। তো ফাৰ্ষ্ট আপোনাৰ এটা গুগল একাউণ্ট লাগিব, যিটো গুগল একাউণ্টৰ দ্বাৰা আপুনি ইউটিউব চেনেল খুলিব পাৰিব। গুগল একাউণ্ট আপোনাৰ ফাৰ্ষ্ট অপশ্যনৰ পৰা অপশ্যন দেখাই যাম। আপোনাৰ প্ৰথমতে মোবাইলত থাকিব ইউটিউব চেনেলটো এনেকুৱা ধৰণে, যিটো ইউটিউব চেনেল নহয়, এটা ইউটিউব হৈ থাকিব। যদি আপোনাৰ ইউটিউব আপোনাৰ নিজৰ চেনেল বনাব বিচাৰে তেন্তে, আৰু যদি ভিডিঅ' আপলোড দি আপুনি যদি পইচা ইনকাম কৰিব বিচাৰে তেন্তে আপুনি তেনেকৈ কৰিব পাৰিব। ইয়াত আপুনি দেখিছে মোৰ এইটো জেনেৰেল ইউটিউব হয়, আপোনাৰ যিটো আছে মোৰ এইটো ইউটিউব চেনেলে আছে, ইউটিউবে আছে। ইয়াত ভিডিঅ' দিব পৰা কোনো অপশ্যন নাই, তো ভিডিঅ' আপলোড দিবলৈ অলপ প্ৰব্লেম হৈ যায়। তো আপুনি কি কৰিব, আপুনি মানুহ থকা এটা চিম্বল দেখিছে, এই চিম্বল যিটো এতিয়া চিম্বল দেখাইছোঁ, সেই চিম্বলো ক্লিক কৰিব। ক্লিক কৰাৰ লগে ইয়াত চিং ইন অপশ্যন পাব। চিং ইন অপশ্যন আপোনাৰ গুগল ইমেইল আই ডি থাকিব, যিটো আপুনি ইমেইল আই ডিৰ দ্বাৰা আপুনি একাউণ্ট খুলিব বিচাৰে। তো ইমেইল আই ডি ক্লিক কৰিব। ইমেইল আই ডি ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ইমেইল আই ডিটোত যিটো চেনেল আছিলে খোল খাই গ'ল। কিন্তু এতিয়া চেনেলটোৰ নাম চেঞ্জ কেনেকৈ কৰিব? নাম চেঞ্জ কৰিবলৈ হ'লে আপুনি আকৌ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব, এই চিম্বলটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ লগে লগে আপুনি এই অপশ্যনটো দেখিছে, এই অপশ্যনটোত আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি চেনেলটোৰ নাম আপুনি দি দিব পাৰে, টেকনিকেল হওক বা ফানী হওক, আপুনি যি চেনেল খুলিব বিচাৰে তাৰ নেমটো ইয়াত দি ল'ব। দিয়াৰ পিছত আপুনি অ'কেত ক্লিক কৰিব। অ'কে ক্লিক কৰা আপোনাৰ নাম চেঞ্জ হৈ যাব। নাম চেঞ্জ হৈ যোৱাৰ লগে লগে আপুনি ইয়াত ভিডিঅ' দিয়া অপশ্যন পাই গৈছে। কিন্তু এটা কথা মনত ৰাখিব যে টেকনিকেল ভিডিঅ' হ'লে অকল টেকনিকেল ভিডিঅ' আপলোড কৰিব, ফানী চেনেল হ'লে অকল ফানী ভিডিঅ' আপলোড কৰিব। কাৰণ ফানী ভিডিঅ' হয় যদি টেকনিকেল ভিডিঅ' আপলোড কৰে তেন্তে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক লাগি যাব। আৰু যদি আপুনি বেলেগৰ পৰা কপি কৰি ভিডিঅ' যদি আপলোড দিব বিচাৰিছে তেন্তে এইটো কেতিয়াও নকৰিব, কাৰণ এইটোৰ দ্বাৰা আপোনাৰ চেনেলটো বন্ধ হ'ব। কাৰণ কপিৰাইট ষ্ট্ৰাইক পৰি গ'লে আপোনাৰ চেনেলটো এসপ্তাহৰ ভিতৰত ব্লক হৈ যাব। তো আপোনাৰ ইমান মেহনত বেকাৰ হৈ যাব। তো আপুনি যদি ছাবস্ক্ৰাইবাৰ আৰু ভিউ যদি আপোনাৰ বহুত বেছি আহে তেন্তে আপুনি মাহেকত 3 লাখ টকাৰ ওপৰত আপুনি ইনকাম কৰিব পাৰিব। ইউটিউবৰ এটা নতুন পলিচি আছে, যিটো হৈছে এতিয়া ইউটিউবৰ পলিচিটো হৈছে আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কৰাৰ পিছত আপোনাৰ মনিটাইজেশ্যন অন কৰি দিব ইউটিউবে। আপুনি এটা চেনেল খোলাৰ পিছত আপোনাৰ কি ক'ব লাগিব, 4000 ঘণ্টা ৱাচ টাইম হ'ব লাগিব আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব, তেতিয়া আপোনাৰ ইউটিউবে চেনেলটো মনিটাইজেশ্যন কৰিব আৰু আপুনি তেতিয়া মাহেকে পইচা পাবলৈ আৰম্ভ কৰিব। আৰু যদি আপোনাৰ চেনেলটো বহুত বেছি গ্ৰ' হৈ গৈ আছে তেন্তে আপুনি মাহেকত টকা বাঢ়ি গৈ থাকিব। এইটো কিমান বাঢ়িব মই নকৰোঁ, কাৰণ আপোনাৰ নিজে চেনেল খুলিলে আপুনি নিজে গম পাব। বাঢ়ি গৈ থাকিব আৰু এনেকৈ আপুনি যিমানেই আপোনাৰ চেনেল গ্ৰ' হ'ব আপোনাৰ মাহেকে সিমানে বাঢ়িবলৈ আৰম্ভ কৰিব। আপোনাৰ হয়তো 2-3 মাহৰ ভিতৰত নহ'ব পাৰে, কিন্তু আপোনাৰ অলপ কষ্টই আপোনাক এটা বহুত ভাল ষ্টেটাছ দিব ইউটিউবত, যিটো আপুনি ট্ৰাই কৰি চাব পাৰে। আৰু যদি কিবা জানিব বিচাৰে তেন্তে মোৰ চেনেলত কমেণ্ট কৰিব পাৰে। কমেণ্ট কৰিলে মই জাষ্ট ৰিপ্লাই দিম। আৰু যদি ভিডিঅ' চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আমাৰ দ্বিতীয় ভিডিঅ' ন'টিফিকেশ্যন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি অসমীয়াত পাই থাকিব। আৰু সেই ভিডিঅ' মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব লাগিব। ধন্যবাদ।